Hello guys, good morning. আজি বৰ্তমান গৈ আছো মই ছট পূজা চাবৰ কাৰণে। আজি ঢেকিয়াজুলি ছট পূজাটো সকলোৱে গম পাৰি। প্ৰথমে সকলোকে ছট পূজাৰ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া বৰ্তমান গৈ আছো ছট পূজা চাবৰ কাৰণে। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ এতিয়া বৰ্তমান টাইম হৈ গ'ল 5:08। এতিয়া 5:08ত আমি বৰ্তমান গৈ আছো ছট পূজা চাবৰ কাৰণে আৰু আপোনালোকে আহক ছট পূজা চাবৰ কাৰণে। আৰু ছট পূজাত কি হয় কি নহয় সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। গাইজ এতিয়া দৌৰি গৈ আছো। দৌৰি আছো। দেৰি হৈছে যে সেইকাৰণে দৌৰি আছো। হলিয়া এতিয়া আমি আহি লাহে টাউন পাই গ'লো। টাউন পাই গ'লো লাহে সেইখিনি। গাইজ এতিয়া মই গৈ আছো বৰ্তমান এই ছট পূজা চাব। গাইজ আমি আহি এতিয়া টাউন পাই গ'লো। এতিয়া বলক গৈ থাকোঁ পূজা চাবৰ কাৰণে নে কি কয়। গাইজ মানুহ চাওক পুৰা ভিৰ মানুহ টাউনত চাওক মানুহ চাওক ছট পূজা চাবৰ কাৰণে বৰ আছে মানুহ ভিৰ পুৰা। এতিয়া আহি বৰ্তমান আমি গেট পাই গ'লো। গেটখন চাওক কিমান ধুনীয়াকৈ সজাইছে। এতিয়া লাহে গেটখনৰ ভিতৰত আমি এতিয়া বৰ্তমান সোমাই গৈ আছো। চাওক মজা সজাইছে একদম গেট। এতিয়া আমি লাহে গৈ আছো। অলপ পিছত আমি মন্দিৰ এটা পাম। চাওক লাষ্ট সেইটো মন্দিৰটো চাওক কি মজা কৰি সজাইছে। মন্দিৰটো চাইছে মজা কৰি সজাইছে একদম দি কেনে মজা। গাইজ ৰাইজ চাওক কিমান মানুহ হাজাৰ পাব্লিক ওলাই আহিছে এই পূজা চাবৰ কাৰণে। ছট পূজা চাওক কিমান এই ধুনীয়াকৈ সজাইছে মন্দিৰটো মজা লাগিছে। ওপৰত চাওক মন্দিৰটো মজা সজাইছে একদম। গাইজ চাহ লৈ আহিলোঁ। চাহ খাই আছে চাওক এই ৰাহুলৰ চাহ খাই আছে। ৰাহুল চাহ খাই আছে। চাহ খাই পূৰা ফাইনেলি আহি ছট পূজা পাই গ'লো। এতিয়া চাহ খাই দিলোঁ। এতিয়া খিচিৰি খাম আৰু আপোনালোকক জেগাবিলাক দেখুৱাম ছট পূজা কেনেকৈ হৈছে কেনেকৈ হোৱা নাই চব দেখুৱাম। এতিয়া চাহ ইয়াত চাহ দিয়া ঘৰ চাহ তাহ বনাই আছে আৰু চাহ পাব্লিকক দিয়ে চাহ। অলপ গৈ থাকোঁ আৰু অলপ জেগাবিলাক চাওক কেনেকুৱা হয় কেনেকুৱা নহয় অলপ মজা লাগিব তেতিয়া নে কি কয়। গাইজ এবাৰ কিন্তু ছট পূজাৰ হাজাৰ পাব্লিক আহিছে চাওক ওলাই কিমান মজা লাগিছে। এইবাৰ বহুত মজা এইবাৰ 2022ত। এইয়া ছট পূজা আছে ঢেকিয়াজুলি। চাহ খালোঁ ঘূৰিলোঁ খিচিৰি খালোঁ। খিচিৰি খোৱা বাকী আছে আৰু অলপ ঘূৰিম জেগাবিলাক দেখুৱাম। গাইজ অলপ বাহিৰত ঘূৰি আছে ছট পূজাত মজা লাগি আছে পুৰা। টাইগাৰ আছে মোৰ লগত। গাইজ এয়াই আছিল ছট পূজা আৰু পুনৰবাৰ সকলোকে মই ছট পূজাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এয়াই আছিল চাওক কিমান ধুনীয়াকৈ সজাইছে। গাইজ এবাৰ দলঙৰ ওপৰত আহিছে। ওপৰৰ পৰা চাওক কিমান মানুহ এই হাজাৰ পাব্লিক এই নদীত পূজা কৰি আছে। কলগছ চলগছ ধুনীয়াকৈ সজাইছে মজা। গাইজ অলপ ঘূৰি আছোঁ অলপ মজা লাগিব। অলপ ঘূৰি আছোঁ ছট পূজাৰ পৰা আহি কিনে ৰাস্তাই অলপ খোজকাঢ়ি আছোঁ মজা লাগিব। ছট পূজা অলপ ঘূৰিলোঁ এনজয় কৰিলোঁ ফূৰ্তি কৰিলোঁ এতিয়া মজা লাগে পুৰা। এই ভিডিঅ'টো ইমানতেই আছিলে। ভাল পালে লাইক কৰি শ্বেয়াৰ কৰি লগতে চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব নাপাহৰিব।